আজি এতিয়া মই ৰাতিৰ ভাত সাজ বনাবলৈ লৈছোঁ। কিনো বনালোঁ তাকে আপোনালোকৰ আগত দেখুৱাওঁ আহক। আজি মই বনাব লৈছোঁ মচন্দৈ, মানিমুনি, নলটেঙা আৰু ভেদাইলতা পাতৰ লগত শিঙি মাছ আৰু মাগুৰ মাছৰ জোল। এই জোলকণ কিন্তু আপোনাৰ স্বাস্থ্যসন্মত। মাজে সময়ে আপোনালোকেও বনাই খাবচোন, গাটো বৰ শক্তিদায়ক যেন লাগে। আহক তেতিয়াহ'লে মইনো এই জোলকণ কেনেকৈ বনালোঁ। মাছখিনি আমাৰ এওঁৱে ফ্ৰাই কৰিছে, কিয়নো শিঙি মাছ আৰু মাগুৰ মাছ ফ্ৰাই কৰিলে বিৰাট ফুটে। এনেকুৱা ধৰণৰ মাছ আনিলে আমাৰ এওঁৱে ফ্ৰাই কৰে। এয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। মাছখিনি বনাবলৈ মই এইকেইটা বস্তু ৰেডি কৰি লৈছোঁ। এয়া হ'ল মচন্দৈ, মানিমুনি, নলটেঙা আৰু ভেদাইলতা পাতৰ পেষ্ট। এয়া পিঁয়াজ, কণবিলাহী, জলকীয়া আৰু নহৰু আদাৰ পেষ্ট। আজি এইখিনিৰে মই জোলকণ আটাইখিনি মই ৰেডি কৰি ল'লোঁ। এতিয়া বনাওঁ আহক। মাছ ফ্ৰাই কৰাৰ পাছত ৰৈ যোৱা তেলখিনিতে মই পিঁয়াজখিনি ফ্ৰাই কৰি ল'লোঁ। পিঁয়াজখিনি মই ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। কেঁচা গোন্ধটো যোৱালৈকে মই অকণমান ভাজি ল'ম এইখিনি। এতিয়া মই কণবিলাহীকেইটা দি দিছোঁ। জলকীয়াকেইটা মই অকণমান দেৰিকৈ দিম, জোলকণ হোৱাৰ পাছত দিম, কাৰণ পিয়াঞ্চি আৰু নেঞ্চিয়ে আপোনাৰ জলকীয়া খাব নোৱাৰে। নিমখ মই এতিয়া অকণমান দিছোঁ, পাছত আৰু অকণমান নিমখ দিম পানী দিয়াৰ পাছত। এনেকৈ মই এইখিনি ভাজি ল'লোঁ। গেছটো কমাই দি মই এতিয়া এই মিক্সিত গ্ৰাইণ্ড কৰি লোৱা পেষ্টখিনি দি দিলোঁ। এইখিনি মই অকণমান সময় ভাজি ল'ম। তেল কিন্তু মই বেছি দিয়া নাই। পানী দিয়াটো আপোনালোকক নেদেখালোঁ বাৰু। এতিয়া মই মাছ কেইপিচ জোলকণত দি দিছোঁ। অকণমান উতল অহাৰ পাছতে মই গেছটো অফ কৰি দিম। চিমতে দি থৈছোঁ অকণমান দেৰি। জলকীয়াকেইটা মই এতিয়া দি দিছোঁ সুগন্ধৰ কাৰণে। কেঁচা জলকীয়া দি দিলে আঞ্জাখনত বিৰাটেই ভাল লাগে। এতিয়া আমি ৰাতিৰ ভাত সাজ খাবলৈ বাঢ়ি লৈছোঁ। চাওকচোন জোলকণ কিমান ধুনীয়া হৈছে, সেউজীয়া হৈ আছে। ভেদাইলতা পাত দিলে কেতিয়াবা আপোনাৰ আঞ্জাখন ক'লাও হৈ পৰে, কিন্তু আজি কেইবাটাও বস্তু মিহলি কৰি দিয়াৰ কাৰণে ইমান ক'লা নহ'ল, সেউজীয়া হৈ আছে বাৰু। এয়া আজি ভাত সাজ। ঢেকীয়াও ভাজিছিলোঁ, ঢেকীয়া আৰু আলু ভাজিছিলোঁ।
সেইখিনি দেখুওৱা নহয়। খাবলৈ কিন্তু বিৰাটেই মজা হৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন, বিৰাট স্বাস্থ্যসন্মত বস্তু। আগদিনাখন খাই পাছদিনাখন আপোনালোকে গম পাব যে শৰীৰটো কিমান শক্তিদায়ক যেন লাগে। জোলকণ কিন্তু খাবলৈ বিৰাটেই মজা হৈছে। আপোনালোকে এদিন বনাই খাবচোন।